হেল্ল' ফ্ৰেণ্ডছ, আজি লৈ আহিছোঁ বগৰীৰ সৈতে জিলমিল শাক বা ফটুৱা শাকৰ এটা ৰেচিপি। এই ৰেচিপিটো পালে আন একোৱে নালাগে। আহকচোন এই ৰেচিপিটো মই কেনেদৰে বনাইছোঁ দেখুৱাওঁ। জিলমিল শাকখিনি মই ভালদৰে ধুই মেলি এয়া কাটি লৈছোঁ। আনফালে মাছ দুপিছত মই নিমখ হালধি সানি ৰাখিছোঁ। এয়া কেৰাহীটোত তেল গৰম হ'বলৈ দি মাছ দুপিচ মই এয়া ফ্ৰাই কৰি ল'লোঁ। চেম তেলতে মই কেইটামান পাঁচফোৰণ দিছোঁ আৰু এয়া শাক কেইপাত বহুৱাই দিলোঁ। এতিয়া ইয়াতে নিমখ হালধি দি মই ঢাকোন লগাই সিজিবলৈ দিম। আনফালে বগৰীকেইটা এয়া খুন্দনাটোত খুন্দি ল'লোঁ। ইয়াৰে গুটিকেইটা আঁতৰাই থৈছোঁ। এয়া শাক সিজিলেই বগৰীখিনি মই এতিয়া ইয়াতে যোগ কৰি দিলোঁ আৰু অকণমান সময় ভাজি লৈ ইয়াতে মই জোখমতে এতিয়া পানী দি দিছোঁ। এতিয়া ইয়াতে মই মাছ দুপিচ দি দিলোঁ। ঢাকোন লগাই 3 পৰা 4 মিনিট মই ইয়াক সিজিবলৈ দিছিলোঁ। সঁচাকৈয়ে এই ৰেচিপিটো খাবলৈ বৰ সোৱাদ লগা হয়। আপোনালোকে ইচ্ছা কৰিলে লফা নাইবা খুতুৰা শাকতো বগৰীৰে এইদৰে বনাই খাব পাৰে। আজি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব।